হেল্ল' বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ। ভাৰতৰ এইসকল প্ৰধানমন্ত্ৰীৰ কোনগৰাকীয়ে কেতিয়াও লালকিল্লাত তিৰংগা উন্মোচন কৰা নাই? অপশ্যন এ চৌধুৰী চৰণ সিং, অপশ্যন বি গুলজাৰিলাল নন্দা, অপশ্যন চি অটল বিহাৰী বাজপেয়ী, অপশ্যন ডি PV সিং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি গুলজাৰিলাল নন্দা। জৱাহৰলাল নেহৰুৱে কিমানবাৰ লালকিল্লাত তিৰংগা উত্তোলন কৰিছিল? আপোনালোকৰ অপশ্যন এ 14 বাৰ, অপশ্যন বি 15 বাৰ, অপশ্যন চি 13 বাৰ, অপশ্যন ডি 17 বাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 17 বাৰ। সাৰে জাহাঁ সে আচ্ছা গীতটো কোনে লিখিছিল? অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি চন্দ্ৰশেখৰ আজাদ, অপশ্যন চি হজৰত মোহিনী, অপশ্যন ডি মহম্মদ ইকবাল। ইয়াৰ শুদ্ধ উত্তৰ মহম্মদ ইকবাল। বন্দে মাতৰম গানটো কোনখন কিতাপৰ পৰা লোৱা হৈছে? আপোনালোকৰ বাবে অপশ্যন সমাজতান্ত্ৰিক, বি গীতাঞ্জলি, চি আনন্দমঠ, ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আনন্দমঠ। গান্ধী অৰুণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন এ 3 মাৰ্চ 1930 চন, অপশ্যন বি 5 মাৰ্চ 1931 চন, অপশ্যন চি 5 এপ্ৰিল 1931 চন, অপশ্যন ডি 15 এপ্ৰিল 1930 চন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5 মাৰ্চ 1931 চন। অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিলে? অপশ্যন এ 1919 চন, অপশ্যন বি 1920 চন, অপশ্যন চি 1921 চন, অপশ্যন ডি 1922 চন। বি ইজ দ্য কাৰেক্ট এনচাৰ। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন এ লৰ্ড মাউণ্টবেটেন, অপশ্যন বি চক্ৰৱৰ্তী ৰাজাগোপালচাৰী, অপশ্যন চি ডক্টৰ BR আম্বেদকাৰ, অপশ্যন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ লৰ্ড মাউণ্টবেটেন। 1905 চনৰ কংগ্ৰেছৰ বেনাৰস অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল? অপশ্যন এ দাদাভাই নৰোজী, অপশ্যন বি বালগংগাধৰ তিলক, অপশ্যন চি অৰবিন্দ ঘোষ, অপশ্যন ডি গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে শুদ্ধ উত্তৰ অপশ্যন ডি। জালিয়ানাৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? অপশ্যন এ 13 এপ্ৰিল 1919 চন, অপশ্যন বি 9 এপ্ৰিল 1916 চন, অপশ্যন চি 10 এপ্ৰিল 1917 চন, অপশ্যন ডি 13 এপ্ৰিল 1918 চন। ইয়াৰ শুদ্ধ উত্তৰ 13 এপ্ৰিল 1919 চন। স্বাধীনতা দিৱসৰ পেৰেডত কিমান ৰাউণ্ড গুলী চালনা কৰা হয়? অপশ্যন এ 19, অপশ্যন বি 20, অপশ্যন চি 21, অপশ্যন ডি 22। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 21। স্বাধীনতাৰ পিছত স্বায়ত্তশাসিত ৰাজ্যসমূহক কোনে একত্ৰিত কৰিছিল? অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন বি বালগংগাধৰ তিলক, অপশ্যন চি বংকিম চন্দ্ৰ চেটাৰ্জী, অপশ্যন ডি ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল। যুক্তৰাষ্ট্ৰৰ সংসদৰ কোনখন আইনে ব্ৰিটিছ ভাৰতক ভাৰত আৰু পাকিস্তানৰ দুটা নতুন স্বাধীন অধিৰাজ্যত বিভক্ত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ভাৰতীয় স্বাধীনতা আইন 1947 চন। স্বাধীন ভাৰতৰ প্ৰথম মহিলা কেবিনেট মন্ত্ৰী কোন আছিল? অপশ্যন এ ৰাজকুমাৰী অমৃত কৌৰ, অপশ্যন বি বিজয়লক্ষ্মী, অপশ্যন চি সুজেতা কৃপালিনী, অপশ্যন ডি সবিতা ইন্দ্ৰ ৰেড্ডী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাজকুমাৰী অমৃত কৌৰ। স্বাধীনতাৰ বাবে কোনে ভাৰতীয় ৰাষ্ট্ৰীয় সেনা সৃষ্টি কৰিছিল? অপশ্যন এ ভগত সিং, অপশ্যন ডি মহাত্মা গান্ধী, অপশ্যন চি কেপ্টেইন মোহন সিং, অপশ্যন ডি সুভাষ চন্দ্ৰ বসু। ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেপ্টেইন মোহন সিং।
কোন স্বাধীনতা সংগ্ৰামীয়ে উলগুলান আন্দোলন আৰম্ভ কৰিছিল? অপশ্যন এ বিৰচা মুণ্ডা, অপশ্যন বি দত্তাত্ৰেয় পাটকাৰ, অপশ্যন চি সিন্ধু আৰু কানহু মুৰ্মু, অপশ্যন ডি ৰাণী গাইদিনলিউ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বিৰচা মুণ্ডা। সংবিধান সভাই ভাৰতীয় সংবিধান প্ৰস্তাৱনা কেতিয়া গ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 26 নৱেম্বৰ 1949 চন। কোনখন চহৰত প্ৰথমে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল? অপশ্যন এ দিল্লী, অপশ্যন বি মুম্বাই, অপশ্যন চি কলকাতা, অপশ্যন ডি লক্ষ্ণৌ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কলিকতা। কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল? অপশ্যন এ 1946 চন, অপশ্যন বি 1947 চন, অপশ্যন চি 1948 চন, অপশ্যন ডি 1949 চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1946 চন। কেবিনেট মিছন কেইজনীয়া দল আছিল? অপশ্যন এ 3জনীয়া, অপশ্যন বি 5জনীয়া, অপশ্যন চি 6জনীয়া, অপশ্যন ডি 7জনীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 3জনীয়া। প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠন হৈছিল? উত্তৰ হৈছে অপশ্যন ডি 1977 চন। ভিডিঅ'টো চাই ভাল পালে অনুগ্ৰহ কৰি লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।